6:30 হৈছে এতিয়া ডিউটি যাব লাগিব এটা দিন আছিলে মানে এটা সময় আছিলে যেতিয়া মই 11টা বজালৈকে শুই থাকোঁ কাম ধান্দা নাই আৰু কিনো পঢ়া টাইমত পঢ়িলোঁ আৰু মায়ে বাবা ভাত ডাইনিং চিটত বাঢ়ি থৈছোঁ তই খাবি বুলি কয় আমাৰ মানে আমি হয় জেই ড্ৰিলিং ডিপাৰ্টমেণ্টৰ হয় তো আমাৰ ডিউটিবিলাক মানে আমি কেতিয়াবা ছাইটতো যাব লাগে আৰু কেতিয়াবা আমি অফিচতো থাকিব লাগে অফিচিয়েল কাম কিছুমান থাকে সেইখিনি কৰিব লাগে আৰু ছাইটত গৈ কিবা কিবি বেয়া হ'লে আমি ভাল কৰিব যাবলগীয়া হয় হাবি জংঘল চব জেগাত যাবলগীয়া হয় ভালো লাগে নতুন নতুন জেগা দেখা পাওঁ তাৰপিছত আমি হাবি বননি যাবলগীয়া হয় কেতিয়াবা আমি হাতীও দেখা পাওঁ হাতী পোৱালি লগত মাক ভাল লাগে কেতিয়াবা আজি আমি আহিছোঁ লোকেশ্যনটো মই নকওঁ মই আহিছোঁ জিতুলৰ লগত জিতুল সোণোৱাল আণ্ডাৰ 18 ডন ইয়াক অলপ বনজু টাইপ লাগে লোকেল কুকুৰ তো সেইকাৰণে মই আণ্ডাৰ 18 ডন বুলি কৈছোঁ এতিয়া 3টা বাজি গৈছে আৰু ডিউটি ছুটি হ'ব আছে তো ইয়াৰ পৰা গৈ মই কোৱাৰ্টাৰটো অলপ মেৰামতি কৰিব আছে মানে তাৰপিছত মই কোৱাৰ্টাৰটো অলপ দেখুৱাম এই যোৱাবাৰ আগৰ ভিডিঅ'টো সিমান ভালকৈ দেখুৱাব নোৱাৰিলোঁ তো এইবাৰ গৈ কিনে অলপ দেখুৱাম বুলি ভাবিছোঁ আৰু ঘৰৰ সকলো মানুহ মিলি কেনে মানে ঠিক ঠাক কৰিছিলে আৰু সেইখিনি আগৰ ভিডিঅ' হয় কিন্তু মানে এটা কথা মানে ভাল লাগে আৰু ঘৰৰ মানুহখিনি মানে কিবা এটা মানে ধৰি লওক পাৰ্টি এটা আছে আজি পাৰ্টি এটা আছে আহক বুলি যদি খাবলৈ মাতোঁ তেতিয়া নাহে সেয়া আমাৰ নিজৰ মা দেউতাই হওক বা শহুৰ মা দেউতাই হওক কিন্তু হেল্প এটা লাগে মোক বোলে কোৱাৰ্টাৰটো অলপ ঠিক ঠাক কৰি দিব লাগে তেতিয়া কিন্তু চব ওলাই মানে কাম থাকিব লাগিব কাম থাকিলেহে ঘৰৰ মানুহখিনি আহিব আমাৰ মা দেউতা মানে আগৰ পৰা কাম চাম কৰি থাকে বা মানে আগৰ মানুহখিনি তেনেকুৱাই ন কাম থাকিলেহে আহিব তো তেনেকৈ চবেই লাগি ভাগি দিলে আৰু ডিউটিৰ পৰা কেতিয়া আহিব বুলি এগৰাকী ৰৈ থাকে বাচ্চাই থাকে আৰু তাৰ ডিউটিৰ পৰা আহি কেনে মই এটা ইম্পৰ্টেণ্ট কাম আছে সেই কামটো শিকাই লওঁ বুলি ভাবিলোঁ এইটো বহুত মানে শিকিবলগীয়া কথা হয় এইটো অলপ বহাব হ'লে কোনফালে ঘূৰাব লাগিব এণ্টি ক্লক ৱাইজ ঘড়ী কাটা দিশত মানে এইটো অফ হয় ন এতিয়া বহাই দিয়াচোন মানে এণ্টি ক্লক আৰু অলপ বহাই দিয়া এতিয়া বন্ধ কৰা হৈ যাব অলপ এইটো আমাৰ কিটচেন হয় ইয়াত আমি খাদ্য বনাওঁ ইয়াত খাবলৈ আহোঁ এইটো হ'ল আপোনাৰ ডাইনিং ৰুম হয় দুজনৰ মানুহৰ কাৰণে ঠিকেই আৰু ইয়াত খাই বৈ পিনে সেই তাত আৰাম কৰিব যাওঁ ইমানেই আৰু দেখাবলগীয়া মোৰ বন্ধুক এইবাৰ পূজাত লৈছিলোঁ ড্ৰয়িং ৰুম এটা পাব তাৰপিছত আপোনাৰ ডাইনিং হল তাৰপিছত এইফালে এটা বেডৰুম থাকিব এইফালে এটা বেডৰুম তাৰপিছত এইফালে কিটচেন এইটো ডাইনিং হল এতিয়া ভাত চাত খাই মানে আমি অলপ খোজকাঢ়িব যাম বুলি ভাবিছোঁ মানে এনেই আমাৰ ৰাতিপুৱা বা সন্ধিয়া টাইমত খোজকাঢ়িলে ভাল কিন্তু টাইম নাপাওঁ যে এতিয়া এই ভাত খোৱাৰ পিছতে আমি 9টামান বজাত 9:30 চাৰে 9টামান বজাত আৰু খোজকাঢ়িব যাওঁ কালি হাঁহ আনিছিলোঁ মানে খাই দিওঁ বেয়া হৈ যাব হাঁহ আনিছিলোঁ মটন আছে নাই এনে কৈছোঁ চাউল শেষ হ'ব কিবা শেষ হ'ব কোন আছে 7টা ভৰালি আহিল নেকি স্পীড ফাষ্ট কি কৰা সেইটো সঁচাকে নেকি তেনেকুৱাই আৰু আজিও এতিয়া ডিউটি আহিলোঁ এতিয়া 6:30 বাজিছে খালিও তেনেকৈ ওলাইছিলোঁ তো তেনেকৈ চলি থাকে আৰু তাতে আজি শনিবাৰ হ'লেই ঘৰ যাওঁ লাগেই আৰু ঘৰ যাওঁ লাগে মানে পুৰণা হেবিটছ কলেজৰ দিনত আমি যেনেকৈ শনিবাৰ হ'লে বা হোষ্টেলত থাকিলে আমি শনিবাৰ হ'লে ঘৰলৈ আহোঁ এদিন ঘৰত থাকি পিছদিনা আমি আকৌ ৰুমলৈ উভতি আহোঁ ঠিক তেনেকুৱা মানে মাহঁতো ৰখি থাকে নহয় ল'ৰাটো ঘৰলৈ আহিব বুলি তাৰপিছত সেয়াই আৰু সেইকণে মানে সেইকণ মুমেণ্টে বহুত মানে কি বুলি ক'ম আৰু মুমেণ্ট হয়
যদি সময় পাওঁ আমাৰ এখন চেলুন আছে তাতে অলপ বহোঁ যদি তাতকৈ বেছি সময় পাওঁ মানে অলপ লগৰ বুলি নহয় আৰু ভাইটিয়ে হয় চব তো এতিয়া নিজৰ নিজৰ লগৰবিলাক চবেই চাকৰি তাকৰি পালে অলপ মানে এতিয়া কানেকশ্যন নাই আৰু ইমান তো যিকেইটা লগ পাওঁ সেইকেইটাৰ লগতে অকণমান আড্ডা পিটিব বিচাৰোঁ বহুত বেছি সময় পালে তাৰপিছত পথাৰৰ ফালেও এপাক যাওঁ পথাৰৰ ফালে গৈ ভাল লাগে মানে কিবা এটা এতিয়া আপোনাৰ ধান কাটিছে পকিছে এতিয়াতো বহুত মজা লাগে সৰু ল'ৰা কেইটামানক লৈ যাওঁ কেলে আইস জানে হ'ব বাই বাই শনিবাৰে ঘৰলৈ গৈ দেওবাৰে অলপ পৰিয়ালটোৰ লগত অলপ সময় স্পেণ্ড কৰোঁ ভাল লাগে আৰু এইবিলাক তো আমি দেওবাৰে গধূলি টাইমত আকৌ আমি দুলীয়াজানলৈ উভতি আহোঁ